हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰিছো সবৰে ভাল মই মোৰ YouTube চেনেল উৰ্মি ব্লগত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনালো সময়খিনি কি কৰো আপোনালোকৰ লগত অকমান শেয়াৰ কৰো সো এতিয়া মই ভাবিলো অকমান হালফিৰ ফালে যাও সো আমাৰ ইয়াৰ হালফিখন অকমান দেখুৱাব চেষ্টা কৰিম আৰু হালফিত গৈ কি কৰো তাকো আপোনালোকক অকমান দেখুৱাব চেষ্টা কৰিম আৰু আশা কৰিছো ভিডিওটো আপোনালোকে একদম শেষলৈকে চাই থাকিব এতিয়া মই আমাৰ ঘৰৰ পিছফালৰ বাৰীৰ মাজেদি গৈ আছো কাৰণ বাৰীৰ মাজেদি গলে অকমান সোনকালে গৈ পাম So finally আমি পথাৰৰ মাজত আহি পালো আৰু পথাৰৰ মাজত আহি আপোনালোকক এটা মন্দিৰ দেখুৱাই আছো আৰু মন্দিৰটো হৈছে ৰাধা ঠাকুৰ প্ৰভুৰ মন্দিৰ হোৱা মই আপোনালোকক মন্দিৰটো জুম কৰি দেখুৱাই আছো অলপ অকণ দেখি পাইছেনে আৰু তাৰ লগতে আছে এখন হোমেশ্বৰ পাহাৰ আৰু ইয়াতে প্ৰত্যেক বছৰে বহাগৰ 6 তাৰিখে পাহাৰৰ পূজা হয় সো যিসকলে নেজানে মই তেওঁলোকক কৈছো আপোনালোকেও কেতিয়াবা আহিব বহুত ভাল লাগে আৰু পাহাৰখনৰ লগতে এখন ধুনীয়া পথাৰ আমি কেতিয়াবা আবেলি সময়ত ইয়াতে আহি অলপ সময় থাকি ঘৰলৈ গুচি যাওঁ সো আপোনালোকে অকমান ভিউটো চাই লওক আৰু সো আমি পথাৰৰ পৰা আহি এতিয়া ঘৰলৈ গৈ আছো সো আকৌ মই বাৰীৰ মাজেদিয়ে মই মোৰ ঘৰলৈ গৈ আছো সো ঘৰত গৈ লগ পাই আছো আপোনালোকক সো এতিয়া সন্ধিয়া সময় মই এটা ধুনীয়া ৰেচিপি বনালো আৰু ৰেচিপিটো মই একদম কম বস্তুৰে বনাইছো সো সেই কাৰণে ভাবিলো মই ৰেচিপিটো আপোনালোকৰ লগত অকমান শেয়াৰ কৰিছো আপোনালোকে ভিডিওটো একদম শেষলৈকে চাই যাব সো প্ৰথমতে মই সসপেনটো 3 কাপ গাখীৰ দিছো আৰু তাৰ পিছত মই 1 কাপ চেনি দিলো আৰু ইখিনি মই ধুনীয়াকৈ মিক্স কৰি উতল আহিব দিম আৰু মই ৰেচিপিটো একদম কম বস্তুৰে বনাইছো কেৱল 3টা বস্তুৰে মই ৰেচিপিটো বনাইছো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু এইবাৰ মই 1 কাপ সুজি দিছো আৰু সুজিখিনি মই মিক্স কৰিম ধুনীয়াকৈ মিক্স কৰাৰ পিছত মই ইখিনি উতল আহিব দিম আৰু উতল অহাৰ পিছত মই আপোনালোকক দেখুৱাই আছো সো আপোনালোকে দেখি পাইছে এইখিনি একদম শুকাই গল আৰু শুকাই হোৱাৰ পিছত আপোনালোকে গেছটো অফ কৰি দিব আৰু গেছটো অফ কৰাৰ পিছত আপোনালোকে হাতত তেল নতুবা পানী লগাই ল'ব যাতে আঠাখিনি হাতত লাগি নধৰে আৰু তাৰ পিছত ধুনীয়াকৈ লাড্ডু নাইবা দীঘল মিষ্টি মানে বনাই ল'ব আপোনালোকক যেনেকুৱা ভাল লাগে আপোনালোকে তেনেকুৱা বনাই ল'ব মই দীঘল বনাইছো সো মই বনাই যাও আপোনালোকে ভিডিওটো একদম শেষলৈকে চাই যাব দেই সো মোৰ মিঠাইখিনি বনাই হৈ গল এতিয়া মই আকৌ সসপেনটোত গাখীৰ দিম গাখীৰ 2 কাপ মান আছে সো এই গাখীৰখিনি মই গোটেইখিনি দি দিম আৰু গাখীৰখিনি দিয়া হোৱাৰ পিছত মই ইয়াতে 2 চামুচ মান চেনি দিম আৰু চেনিখিনি দিয়া হোৱাৰ পিছত মই ইখিনি ধুনীয়াকৈ উতল আহিব দিম তো গাখীৰখিনি ধুনীয়াকৈ উতল আহিল আৰু উতল অহাৰ পিছত মই পাউডাৰ গাখীৰ এপেকেট ইয়াতে মিক্স কৰিম আৰু মিক্স কৰাৰ পিছখিনি এবাৰ ধুনীয়াকৈ উতল আহিব দিম আৰু উতল অহাৰ পিছত মই যিখিনি মিঠাই বনাই থৈছিলো এইখিনি এটাকৈ ইয়াতে দি দিম আৰু এইখিনি দিয়া হোৱাৰ পিছত গাখীৰটো আকৌ উতল আহিব দিম সো উতল অহাৰ পিছত আমাৰ ৰেচিপিটো একদম ৰেডি হৈ যাব
সো কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব সো আকৌ লগ পাম এটি নতুন ভিডিঅ'তে তো আজিলৈ বাই বাই